Yeah, guys. Yeah. चिड़िया ही भगवान की आज्ञा से चलते रहो। पैदल नहीं जाना पड़ेगा। मैं कौशले हो जब हाँ ठीक है। So guys, as you saw, ya iman ufar ami tamane asu. Tomar namile lagi jabo time. Kalau itu foto kayak bhalo hobo. Jam din nami jam. Apne par ghurilo guys mondir ko. Apne edu mondir ko. So guys, edu okol hileri banase mondir ko. Mondir ko okol hileri banase. ঠিক আছে? Yeah, so yeah. So hilary banase guys, so yeah hilary. Yeah, so yeah bine hill. Yeah. Yeah bine hill. So hilary. Yes. So guys, এটা হচ্ছে সাকি জল আছে। Yeah. Yeah, সবাই সাকি জল আছে। এই গছজোপা দেখিছে নে চবতে আছে তাৰমানে যিমান আমি মন্দিৰ খুলি ন এতিয়ালৈকে চবতে দেখি আহিছো এই গছজোপা এই গছজোপা ঠিক আছে এইটোকে জগন্নাথ পূজা নিদিয়াকে বাকীবিলাক পূজা নহয় আমাৰ ইয়াত বুজিবা না এখন কি বুলি কয় ত্ৰিবেণী হোম কৰিম মন্দিৰতে ত্ৰিবেণী হোম তাহাঁতে মহামুনি মন্দিৰ আমি বিষ্ণু মন্দিৰ তলত যিটো পুখুৰী দেখিছে পুখুৰীটোৰ নামেই হ'ল বিষ্ণু পুষ্কৰ এই জলাশয়ত যিবিলাক মাছ কাছ আছে দুটা দেৱতাৰ অৱতাৰ মৎস্য কোনেও খুলিব নোৱাৰে এই টিলাখনৰ নাম ইয়াত 95 ষ্টেপ আছে উঠি আহোঁতে ভাগৰ লাগিছে এতিয়া ভাগৰ লগত খুব সুন্দৰ কথা চাবচোন মই কৈ দিম আমাৰ যিবিলাক খুব নেচাৰেল আয়তী আছে আমাৰ হাজো অঞ্চলত তেওঁলোকে মানুহৰ ঘৰত নাম গায় নাম কীৰ্তন কৰে ন নাম কীৰ্তনত কি বুলি গান গায় এক এক থাক উঠে লক্ষ লক্ষ পাপস্তুতি গাইপাত বিষ্ণুৰ যিমান চিৰি বগাই আহিলে কিমান পুণ্যহে অৰ্জন পাপ কৰা কথাটো নহয় পুণ্য কৰা আৰু আমাৰ এখেতক কি বুলি জনা যায় হায়াক দিব মাংস বুজি ল'ব হায়াক দিব মাংস মানে বুজাই দিম বুজি ল'ব হয়ও মানি শুই ঘোঁৰা দিব মানি মা মানি শুই লক্ষ্মী দেৱী আৰু মা আছে মাক ফুল দিব লাগে বিষ্ণুক তুলসী দিব লাগে প্ৰচণ্ড জাগ্ৰত মন্দিৰ যাৰ যি বাধা দুদিনীয়া চিনবিলাক নাইকিয়া হ'ব লাগে এই যে ইয়াতে চাকিদান কৰিলে দীপদান্তি কৰিলে মানুহৰ জীৱনত নাৰায়ণৰ নামত দীপদান কৰিলে মানুহৰ জীৱনত বেয়াও ভালো সুৰক্ষা দিয়ে আমাৰ গতানুগতিক যিবিলাক বেয়া চলি থাকে বিষ্ণুক দীপদান কৰিলে সেইবিলাক ভালো সুৰক্ষা দিয়ে অকণমান বেদৰ কথা কৈ দিম যেনে গোলাপ ফুল এটা ধুনীয়াকৈ ফুলি আছে মন দিব মই আপোনালোকে কোনোদিন গৰু ছাগলী নাখায় জিভাখন ফালি নাথাকে অৰ্থাৎ ফুলটো ভাল কাঁইটবিলাক বেয়া এটা সময়ত বেয়াই অলপ সুৰক্ষা দিছে কিমান জোক লগাই আছে মানুহৰ জীৱনত মাজে মাজে বেয়াও ভালো সুৰক্ষা এয়াই বিষ্ণু এয়া সাতাম পুৰুষীয় পৰম্পৰাৰে দেৱলৈ চলি ইয়াতে যোনে যিটো মানৱ কৰিব ফল পাব আপোনালোকে এটা কাম কৰক মন্দিৰটো প্ৰদক্ষিণ কৰি ইয়ালৈকে আহিব মই ভিতৰত লৈ যাম এনেকৈ ঘূৰিয়া মই লৈ যাম তো গাইছ একপাক ঘূৰিব কৈছে তাৰপিছত মেইন মন্দিৰ সেইফালে লৈ যাম বুলি কৈছে ভিতৰত চাফ চিকুণ চলি আছে দৰ্জা খুলি মই লৈ যাম
বুজি পাইছে কোনো বেজাৰ নাপাব এনেকৈ ভাবিব আজিলৈ আহিছে ইয়াৰ পৰা ভাল মনেদি আহিছে ভাল মনেদি যাব লাগিব আৰু যাবৰ টাইমত আপোনালোক আটাইবিলাক মানুহে ধীৰে সুস্থিৰে যাব যাওঁতে অলপ চিৰিখন পানী পৰিলে পিছল কোনো ক্ষতি নকৰে দেই ভগৱান বিষ্ণু প্ৰচণ্ড জাগ্ৰত ৰূপত আছে আমাৰ ৰবিবাৰে মহা হোলী উৎসৱ হয় ৰবিবাৰে হোলী উৎসৱ হৈ কেনে তাৰে 3 দিন পিছত গোসাঁই নগৰ চহৰ ঘূৰিব মাধৱৰ প্ৰতিমূৰ্তি আছে অৰ্থাৎ মঙলবাৰেহে আমাৰ হাজোত হোলী উৎসৱ হ'ব কিন্তু প্ৰথম ৰবিবাৰে দৌল উৎসৱ হয় ন ৰাতি হোম পৰিব মেজিদা হ'ব তাৰপিছত ভগৱানে দৌলৰ ওপৰত প্ৰতিষ্ঠা হ'ব তাৰপিছত দুদিন পূজা হ'ব আয়তীবিলাকে নাম প্ৰসংগ কৰে আপোনালোকৰ দৰে আহি নাম প্ৰসংগ কৰি মঙলবাৰে ৰাতিপুৱাকৈ 2টামান বজাত নগৰ চহৰ ভ্ৰমণ কৰি হোলী খেলিব তেতিয়া ৰাইজেও খেলিব আগলৈকে এটা বিশেষ পৰম্পৰা চলি আছে এয়া মন্দিৰ বহুত পুৰণি 6000 বছৰ আগৰ মন্দিৰ অকণমান এই চেগতে আপোনালোকক হায়াগ্ৰীৱ মাধৱৰ বিষয়ে কৈ দি বুজি ল'ব বিষ্ণু কেনেকুৱা কথা মানে মন্দিৰটো চাফ চিকুণ কৰি আছে কাৰণে মই বুজাই দিছোঁ প্ৰাচীন কালত মণিকূট টিলা আছিল এই টিলাখনৰ নাম মণিকূট টিলা এই মণিকূট টিলাখনত ভগৱান বিষ্ণুক ঋষি মুনিসকলে উপাসনা কৰিছিল যেতিয়া ঋষি মুনিসকলে উপাসনা কৰিছিল তেনেতে অসুৰবিলাকে এই টিলাখনত মানে বিষ্ণুক পূজা কৰিব নিদিয়ে শিৱকহে পূজা কৰিব দিয়ে অসুৰবিলাকৰ আৰাধ্য দেৱতা শিৱ নহয় জানো সেই হিচাপত অসুৰ আৰু ঋষিসকলৰ মাজত অলপ কাজিয়া পেচাল হ'ল যেতিয়া কাজিয়া পেচাল হ'ল তেতিয়া ঋষিমুনিবিলাকে কান্দিছিল কি বুলি হাঁহ যুগ কি যুগ ফুৰিল ভগৱানক পূজা কৰিব নেকি এই হাঁহ যুগৰ পৰা হাজো সৃষ্টি হ'ল দেই মন দিব তেতিয়া নাৰায়ণ প্ৰশস্ত হ'ল ভৃগুমুনিৰ পুত্ৰ উৰ্ব ঋষিৰ ধ্যানত তেতিয়া নিজে পদাৰ্পণ কৰি অসুৰৰ লগত যুদ্ধ হ'ল নহয় ভয়াসুৰৰ লগত যেতিয়া যুদ্ধ কৰি 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 শেষতটো আৰু বিষ্ণুৰ হাতত পৰাস্ত হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰভু শিৱ আবিৰ্ভাৱ হয় তেতিয়া শিৱই অনুৰোধ কৰে হেৰা বিষ্ণু তুমিতো মোৰে ভক্ত মাৰিবা মোৰ ভক্তৰ ৰূপ লৈ তুমি হায়াগ্ৰীৱ ৰূপ লোৱা এই হয়াগ্ৰীৱ নামৰ অসুৰজনক তেতিয়া এই হায়াগ্ৰীৱ মাধৱ ভালকৈ বুজি ল'ব হয় মানি হ'ল ঘোঁৰা গ্ৰীৱ মানি হ'ল তিনি অংশ মা হ'ল লক্ষ্মী দেৱী আৰু ধ্ৰুৱ হ'ল স্বাম এয়া ভগৱান বিষ্ণু অতিকে জাগ্ৰত য'ত মহাপ্ৰভু পুৰীৰ জগন্নাথৰ এটা অংশ ভিতৰত আছে তেখেতক দ্বিতীয় মাধৱ বুলি কয় আপোনাসকলক যে মই জগন্নাথ মন্ত্ৰ গাই দিছোঁ এনে গাই দিয়া নাই ইয়াত ৰীতি নীতি আছে জগন্নাথৰ মন্ত্ৰ গাই দিলোঁ সাতান পুৰুষলৈ ধৰ্মীয় যিবিলাক জাগৰণ সিঁচৰিত হৈ যাওঁ আজিৰ পৰা ল'ৰা ছোৱালী স্বামী দেৱতা বোৱাৰী আটাইবিলাকৰ যি বাধা বিঘিনি আছে প্ৰভু বিষ্ণুৰ কৃপালৈ গোটেইবিলাক নিৰাময় হওক নহয় জানো ল'ৰা ছোৱালীবিলাক সুপাত্ৰ সুপাত্ৰী হওক আগন্তুক বিহু আহি আছে লখিমপুৰতো আৰু বিহুৰ কথা ক'বই নালাগে বিহুত ব্যস্ত হৈ যাব মানে লখিমপুৰৰ বিহুটো আৰু ব্যস্ত হৈ যাব নাই ইয়াৰ পৰা ক'ত ভ্ৰমণ আৰু কোচবিহাৰ যাব যাত্ৰা অতি শুভ হওক আজি ডাৱৰীয়া বতৰে আপোনালোকক সংকেত দিছে আপোনালোকৰ কাৰণে যেনিবা আজি পুষ্পবৃষ্টি হৈ আছে নহয় জানো আদৰণি জনাইছে নাৰায়ণে আপোনালোকক আৰু লখিমপুৰৰ আইসকল আহিছে অলপ পুষ্পবৃষ্টি কৰাই দিছে নহয় আমি ভাল ধৰণে ভাবিব লাগে চব কথা ইয়াত নৰসিংহ অৱতাৰ আছে নৰসিংহ অৱতাৰ বাহিৰত আছে মানে নৰসিংহ অৱতাৰৰ ৰূপটো এনেকুৱা বিষ্ণুৰ ওচৰত ভক্তিভাৱ থাকিলে তাৎক্ষণিকভাৱে যিবিলাক বেয়া আছে সেইবিলাক নৰসিংহৰ দ্বাৰা নিয়ন্ত্ৰণ কৰে নৰসিংহ ৰূপটো শান্তক পালন কৰা বুলি কয় ন আপোনালোক বিষ্ণু ভক্ত হ'লতো আপোনালোকৰ যিবিলাক বেয়া আছে সেইবিলাক প্ৰভু বিষ্ণু নৰসিংহক নিৰ্দেশ কৰা সেইবিলাক নিৰাময় কৰি দিব আজি ভিতৰত সোমালোঁ গাইজ ইয়াৰ ভিতৰত সোমালোঁ ইয়াত তাৰমানে ভিডিঅ' বনাব নিদিয়ে গাইজ কি ক'ব এইটো গাইজ এতিয়া গাইজ ৰ'দটোল আছে ভাল লাগিছে অকণমান মনটো এইপিনে ভগৱানে মনোকামনা পূৰ্ণ কৰিছে ৰ'দটোল আছে অকণমান মন গাইজ এইপিনে চাওক পাহাৰ এইডোখৰত এয়া দেখুৱাই দিছোঁ আৰু কৰিছে অলপ এইডোখৰ গাইজ
নাই মা বেয়া নাপাবা দেই। এ গাইছ আমি গৈ আছো ইস্ত্ৰি গলে পিছৰে কৰিম গাইছ চলে আমি গৈ আছো এটা গৈ পিনে ভাত খামগে ঐ ভেৰ আছে বুলি গাইছ পুখুৰীটো দেখুৱাম বলক আপোনালোকে চাব পুখুৰীটো দ আছে গাইছ এয়া ষ্টেপ কাছ চব আছে আপোনালোকে দেখুৱাব গৈ আছো ইয়াত খটখটি আছে গাইছ খটখটি এইটো গাইছ চাওক মানুহজনে কৈছিল ন এয়া চাওক ঠিক আছে গাইছ সৰহকৈ মানুহ দেখিলে গুচি গ'ল দেখিলে